হেল্ল' গাইজ, মোৰ আজি অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আচলতে বৰষুণ বতৰ, আৰু বৰষুণ বতৰত আজি আমাৰ ঘৰত কেইজনীমান বিয়া হোৱা নতুন কইনাক ভাত খাব মাতিছোঁ, আৰু সেই উদ্দেশ্যত আজি ভিডিঅ'টো বনাওঁ বুলি ভাবিছোঁ। নৰ্মেল আৰু নৰ্মেল ভিডিঅ' এটা বনাম। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মাছ ভাজি আছে মাদাৰে। আপোনালোকে চাওক। কি মাছ কিমান লৈছে? বন্ধা এয়া আলহীক দিয়া মাছ ইয়াতে থৈ দিছে। এয়া আঞ্জা কাটি আছে, তৰকাৰী। আলু আছে, আলু আছে, পিচ আছে, আৰু এইটো কি স্কচ, কচু, বন্ধাকবি, ভোল, বিলাহী। তৰকাৰী। গতিকে আইটেম বহুত, আৰু আইটেমখিনি বহুত আছে। আৰু নতুন কইনা ভাত খাব মাতছি নে, আৰু আইটেমটো বহুত হ'বই লাগিব, নহ'লে বয়া পাব না। আমাক কেমবাকে খোৱালা সেনকে ক'ব না, সেইকাৰণে আইটেম বহুত কৰিছে দিয়ক গাইছ। পেকেট 60মান পেকেট। গাজৰ, বিলাহী, শাক তৰকাৰী। এয়া মাংস বনাই আছে। মাংস ভাজি আছে ইফালে। আৰু এইফালে পিঁয়াজ কুটি আছে, পিঁয়াজ কাটি আছে। এই কি তৰকাৰী? এয়া চাওক, মাংস লাৰি দি আছে। সকলো কাম চলি আছে। কিছু সময়ৰ পিছতে অতিথিসকলো আহিব। গতিকে আইটেম বহুত, আৰু গতিকে আজি ইয়াৰ খানা গৰম, আৰু গৰম বুলি ক'লেও ভুল নহয়। খানা আমাৰ চাই থাকক, আৰু গোটাইখিনি শেষলৈকে ভিডিঅ' চাব আপোনালোকে। এই মাংসৰ আঞ্জা বনাই আছে। এই আঞ্জা সিজিলেই
থোপা গৈছে গান কেনেকুৱা আছে অলপ মগ খাই চাব দিছে লগ খাই চাওঁ লগ খাই চালোঁ আঞ্জাখন কেনেকুৱা হৈছে এয়া মাছৰ আঞ্জা উতলি আছে আৰু এয়া ভাত বনাইছে ডেকচিত আমি সাধাৰণতে কুকাৰৰ ভাত নাখাওঁ কুকাৰ খালে বেয়া শৰীৰৰ কাৰণেও বেয়া আচলতে আপোনালোকেও পাৰিলে কুকাৰৰ ভাত নাখাব আচলতে যাত ডেকচি আছে ডেকচিতে পাৰিলে ভাতবিলাক বনালে ভাল উপকাৰী হয় ভাত আৰু মাছৰ আঞ্জা একেলগে বনাইছে চাওক গাইছ আমাৰ মাজত অতিথি এক থৰা আহি পাইছে কিন্তু এক থৰা আহিব না মই দুখে আছোঁ ৰ'ব কোন অতিথি আছে বৰমাই এতিয়া চাবা ইয়াতো না ভাত খাওঁ মাতিছে হয়নে এতিয়া মই বিয়া পাতিলেও মানে ভাত খাওঁ মাতি মোকতো গোটেই অসমৰ ৰাইজে মাতিব লাগিব হয়নে নহয় ইয়াৰ কথাটো হয়নে নহয় কথাটো কোৱাচোন চিঠিগিলা আমাৰ ঘৰৰে দিয়ক দুটা চিঠি মুখখন আগবাৰ একবাৰ চাই লওক চিঠি অকল আঞ্জা চাওক আঞ্জা ভাতখিনি অলপ দেখুৱাই দিছোঁ ময়ো খাম লগত আৰু এটা পাৰ্টি আহিব আছে বাৰু বঢ়িয়া আছে এক নম্বৰ হৈছে নে আঞ্জা আঞ্জা ভাল হৈছে না অঁ ইতিমধ্যে ভাতটো কিন্তু ময়ো খাই ল'লোঁ বাৰু তেওঁলোকৰ লগত মই তাৰমানে আগত যাব লাগিব তাৰমানে অলপ দেৰিকৈ 5টামান বজাত সেইকাৰণে ভাতটো তাৰমানে আগতে খাই ল'লোঁ আৰু অলপ জিৰাওঁ এতিয়া আৰু এটা পাৰ্টি তেতিয়া আহি পাইছে নেক্সট যিকেইজন মাতিছোঁ তেওঁলোকো বৰ্তমান আহি পাইছে মই দেখুৱাম বাৰু তেওঁলোককো বৰ্তমান তেওঁলোকক চাহ যোগাৰ দিব লগত আছে চাওক কাটা নিমকি আছে নাৰিকল লাৰু আছে খুৰমা আছে মিঠাই নতুন ব্যক্তিসকলক অলপ দেখুৱাই দিছোঁ কথা কৈ আছে যিকেইজন আহিছে আৰু দুজন এই ভিডিঅ' বনাই আছোঁ ৰ'বা বঢ়িয়া আছে ভাল হৈছে ন অঁ দিয়া অঁ কিবা লাগিলে ক'বা আৰু সকলো অতিথি বৰ্তমান ভাত খাই গুচি গ'ল ভাত খাই পেলাই গ'ল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি আপোনালোকে ইউটিউবত চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ জয় আই অসম